Hey guys, welcome back to my channel. Welcome to my another vlog video. আজি 2024 বৰ্ষৰ 5 জুন আৰু আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱসত আমাৰ নগাঁও জিলাৰ বহমপুৰ অঞ্চলৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ত আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিম গছপুলি ৰুম আপোনালোক দেখাম আৰু আপোনালোকে মোৰ ভিউৱাৰ্ছ যিসকল নতুন আছে আপোনালোকে মোৰ ভিডিঅ' চাব গোটেইখিনি চাই কিনে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ফেচবুকত চাই আছে ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু গাইজ আপোনালোকক আজি মানে আমাৰ বাহিৰৰ পৰা দাদা বাসকল আহিব গছপুলি ৰুব আপোনালোক দেখাম আৰু আজি এয়া স্কুলতে আছোঁ চাব যাব এতিয়া দুটা ক্লাছ কৰিলোঁ আজি পৰিৱেশ দিনা দুটা ক্লাছ হ'ল এটা এটাকৈ আপোনালোকক দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ চাই যাব আৰু ভিডিঅ'টো চাই সকলো এটা শ্বেয়াৰ মাৰিব আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আগুৱাই যাবলৈ চেষ্টা কৰিব আগুৱাই যাবলৈ অকণমান সহায় কৰিব চাই থাকক আৰু গাছ এতিয়া ছাৰ বাইদেউসকল আৰু মোৰ বন্ধু বান্ধৱীসকলে মিলি গছপুলি ৰুই আছে আৰু আজিৰ প্ৰথমটো গছপুলি এইটো ইয়াৰ পিছত আৰু ৰোৱা হ'ব আমি বিদ্যালয়ৰ ফালৰ পৰা ৰুম আৰু বেলেগ মানুহ আহিব দাদা বাইদেউসকল বাসকল আহিব আপোনাক দেখাম আপোনাক চাই থাকিব আজিৰ ব্লগটো আৰু গাছ প্ৰায় আধাখিনি গছপুলি ৰুলোঁ আৰু ৰুব আছে এতিয়া অকণমান ফটো মাৰিব আহিছোঁ দাদা বাইদেউসকল আহিব তেতিয়া আকৌ ৰুম আজি এই বিশ্ব পৰিৱেশ দিৱসত আমাৰ মাজলৈ দাদা আহিছে আৰু বাসকল আহিছে দাদা আপোনালোকৰ পৰা আহিছে আমি নগাঁৱৰ পৰা আহিছিলোঁ মানে আজি আমাৰ বিদ্যালয়ত আহিছে অন্ধ বিদ্যালয়ত আমাৰ কেনেকুৱা লাগিছে মনৰ মানে ভাল লাগিছে মানে ধৰক এতিয়া দিনটো ধৰক মানে মানুহবিলাকেতো নিজৰ ধৰক কলেজ স্কুলতে থাকে হয় কিন্তু আমি এতিয়া ধৰক আপোনালোকৰ লগত মানে জড়িত হৈছোঁ ভাল লাগিছে আৰু আপোনালোকে এটা আমাৰ মনটো ভাল লাগিল গছপুলি দিছে থেংক ইউ বহুত বহুত ধন্যবাদ আগলৈ আহি থাকিব আহিম দিয়ক আৰু দাদাসকল আহিছে দাদাসকলক বহুত বহুত ধন্যবাদ আমাৰ স্কুললৈ আহিছে থেংক ইউ
আৰু গাছ ৰুলো গছপুলি ধুনীয়াকৈ আৰু দাদা বাইদেউসকলক বহুত বহুত ধন্যবাদ আমাৰ বিদ্যালয়ত আহি এনেকৈ গছপুলি ৰোৱাৰ বাবে আৰু এতিয়া দাদা বাইদেউসকল যাবগৈ ফটো মাৰি আছে আৰু গাছ আমাৰ পৰিৱেশ দিৱস ধুনীয়াকৈ আমাৰ বিদ্যালয়ত পালন কৰা হ'ল আৰু বাহিৰৰ পৰা দাদাসকল বাসকল আহিছিলে বেলেগ মানুহ আহিছিলে সিহঁতে ধুনীয়াকৈ আমাক লৈ গছপুলি ৰুলে আশা কৰিছোঁ এইখিনি থাকিব আৰু এই পৰিৱেশ দিৱসত মানে আমাৰ চাৰিওফালে পৰিৱেশটো আমি নিজেই ধ্বংস কৰি আছোঁ মানে আমি ধৰক ক'ৰবাত গৈ আছোঁ কিবা এটা বস্তু খালে আমি য'তে ত'তে পিক চিক পেলাই দিওঁ আৰু তাৰোপৰি এতিয়া আজিকালিতো বহুত মানুহে গাড়ী লৈ আছে কাৰ লৈ আছে এইবিলাকৰ ধোঁৱা আমাৰ পৰিৱেশ দূষিত কৰে মানে আৰু বহুত বস্তু আছে আপোনালোকে গমেই পায় পৰিৱেশ দূষিত কাৰণ সকলোৱে বিজ্ঞানত পাই আছে আমিও পাইছোঁ যিমানখিনি পাৰিছোঁ মই কৈছোঁ আৰু মোৰ লগত আছে কুমুদে কিবা ক'ব পৰিৱেশৰ বিষয়ে কুমুদ নমস্কাৰ গাইজ আজি পৰিৱেশ দিৱস আপোনালোকে জানে আজি গোটেই ভাৰতবৰ্ষ তথা আমাৰ অসমখনতো আজি দিৱসটোত পালন কৰা হৈছে আৰু সকলোৱে জানে পৰিৱেশ মানেনো কি পৰিৱেশ মানে হ'ল এতিয়া আপোনালোকে জানে গছ গছনি ঘৰ দুৱাৰ আলি পুখুৰী চাৰিওফালে থকা বায়ু পানী মাটি চাৰিওফালে থকা নদ নদী এইবিলাকেই হৈছে আমাৰ পৰিৱেশ গতিকে গাইজ আপোনালোকে জানেই য'তে ত'তে আমি বস্তু পেলাব নালাগে আৰু আপোনালোকে জানে যে আমি নিজে আমাৰ অসমখনক বা নিজৰ ওচৰ চুবুৰীয়া গাঁওসমূহতো আমি দূষিত কৰোঁ মানে ৰাস্তা পদূলি আমি খাই বৈ বা চিকৰ খাই পেলাই য'তে ত'তে আমি পিক পেলাওঁ গতিকে মই জানো আপোনালোকে নেপেলাব বা আমিও নেপেলাওঁ আমি সকলোৱে আজিৰ পৰা আমি সংকল্প লৈছোঁ যাতে আমি বেয়া প্ৰদূষণ নকৰোঁ আৰু পৰিৱেশটো আমি ভালদৰে দূষিত নকৰোঁ আমি ভালদৰে ৰাখিম আমাৰ সমাজখনক কেনেকৈ আগুৱাই লৈ যাব লাগে সেইটো চেষ্টা কৰিম এটা আমি চেষ্টা কৰিম গাইজ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি নতুন তেনেকৈ ইনফৰ্মেশ্যন বা তেনেকৈ নতুন ভিডিঅ' আমি আনি থাকোঁ আপোনালোকৰ ওচৰত আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পোৱাৰ লগে লগে আমাৰ এই ভিডিঅ'টো ক্লিক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে হেল্প কৰিব থেংক ইউ গাইজ আৰু গাইজ যোনে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব আজি পৰিৱেশ দিৱস উপলক্ষে ভিডিঅ' পঠাইছোঁ আমাৰ নগাঁও শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ত আশা কৰিছোঁ সকলোৱে চাব আৰু আজিলৈ এইখিনিতেই বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু সকলোৱে এটা শ্বেয়াৰ মাৰি দিব দেই বাই বাই